হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলত স্বাগতম জনাইছোঁ। তেনেহ'লে কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি সহজে বনাব পৰা এটা পিঠা লৈ আহিছোঁ। তেনেহ'লে পিঠাটো বনাওঁ বলকচোন। কঁকাল বান্ধা পিঠা। আহক মোৰ লগত পিঠা বনাবলৈ যাওঁ। আৰু ভিডিঅ'টো লাষ্টলৈ চাব। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক মোৰ লগত। এয়া পিঠা বনাবৰ কাৰণে কলপাত কাটি আছোঁ আৰু কলপাতখিনি অকণমান জুইত সেক দিছোঁ যাতে কলপাতটো ফাটি নাযায়। পিঠাটো বনাবৰ কাৰণে আমাক নৰ্মেল চাউল আৰু অলপমান বৰা চাউলটো ল'ম। নৰ্মেল চাউলটো অলপমান বেছিকৈ ল'ব। তাৰপিছত অকণমান সোৱাদ অনুসৰি নিমখ দি আটা মুঠা নিচিনা মুঠি ল'লে হ'ল। এনেকৈ এতিয়া আমি নাৰিকলটো মাজতে দি দিম। এতিয়া কলপাতটো ভাঁজ লগাই কিনে আমি বান্ধি দিম। এনেকৈ আমি গোটেইখিনি বনাই লওঁ। এই আমাৰ গোটেই পিঠাখিনি ৰেডি হৈ গৈছে বনাব পৰা কৰি। এতিয়া পানী গৰম হ'বলৈ দিছোঁ। এয়া গোটেইখিনি পিঠা আমি ইয়াতে দি দিম। বনাই খাবচোন, বহুত টেষ্টি হয়। এনেকুৱা অলপ মাজে মাজে লাৰি দিব, তেতিয়াই দুইফালে সিজিব ন পিঠাটো। প্ৰায় 15-20 মিনিটমান ভালকৈ উতলিবলৈ দিব। আমি 20 মিনিটমান উতলিব দিয়াৰ পিছত আমাৰ পিঠা ৰেডি হৈ গ'ল। খাবৰ কাৰণে পিঠা ৰেডি, পূৰা একদম ৰেডি। এয়া খাই চাবচোন বনাই, বহুত টেষ্টি লাগে খাবলৈ।